বিশেষকৈ অসমৰ ফুটবল। মই অহা 10 বছৰত অসমৰ পৰা 3-4জন ল'ৰা ইণ্ডিয়ান টিমত মই চাব বিচাৰোঁ, যি বিশ্বকাপত খেলিবলৈ যাব, আৰু গোটেই ইণ্ডিয়ান টিমটোক বিচাৰোঁ। মই এইবাৰ ৰাছিয়াত ফুটবল কাপ হ'ব, ফুটবল ৱৰ্ল্ড কাপ মই চাবলৈ যাম। 2খন ছেমিফাইনেল, এখন ফাইনেল মই চাব যাম, আৰু তাত মই ইণ্ডিয়ান আমাৰ ফ্লেগৰ ড্ৰেছ পিন্ধি যাম। মোৰ টিম নাই, কিন্তু আইল বুষ্ট আপ ইণ্ডিয়া। মই থাকিম, মই অলৱেজ আছোঁ, মই থাকিমেই, মই আহিম আৰু মই খেলিম অলপ পিছত, এনে অকণমান খেলিম সিহঁতক টু বুষ্ট আপ দ্য এনাৰ্জি। গান নাগাওঁ, একো নকৰোঁ। পুনৰ প্ৰকাশ কৰিছে জুবিন গাৰ্গে তেওঁ গান নাগাওঁ একো নকৰোঁ বুলি তেওঁ পুনৰ প্ৰকাশ কৰিছে। তেওঁ কিন্তু খেলৰ কাৰণে আছে। তেওঁ এতিয়া ইয়াতো কিছু সময়ৰ পিছত তেওঁ খেলত কিছু সময় খেলিম বুলি কৈছে। তেওঁ উৎসাহী হৈ পৰিছে খেলৰ ক্ষেত্ৰত, কিন্তু তেওঁ গান নাগাওঁ কি ধৰণৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই কথা নিজ লাভত দৰ্শকসকলে পুনৰ দেখিলে, শুনিলে তেওঁৰ নিজৰ মুখেৰে। কেমেৰা পাৰ্চন অপূৰ্বই দেখুৱাই আছে এতিয়া ষ্টেডিয়ামৰ ভিতৰত পৰম উৎসাহেৰে এই খেলত অংশগ্ৰহণ কৰিবলৈ আহিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। কিন্তু আজি পুৱাৰ ভাগত তেওঁ আজি জীৱনত গীত নাগাওঁ, চিনেমা নকৰোঁ বুলি কঠোৰ সিদ্ধান্ত লোৱাৰ কথা ছ'চিয়েল মিডিয়াৰ যোগেদি প্ৰকাশ কৰিছিল। কিন্তু তাৰ পাছতে সংবাদ মাধ্যমৰ আগত নিজৰ মতামত ব্যক্ত কৰাৰ পৰা বিৰত আছে। আৰু কিছু সময়ৰ আগতে আমি যি চেষ্টা কৰিছিলোঁ ব্যৰ্থ হ'লোঁ এই ক্ষেত্ৰত, কিন্তু তেওঁ পুনৰ ক'লে যে শেহতীয়াকৈ যে তেওঁক একো গান। আমি ধন্যবাদ জনাইছোঁ।